অসম চৰকাৰে মুখ্যমন্ত্ৰী কোভিড বিধৱা সাহায্য আঁচনি ঘোষণা কৰা কাৰ্য আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আদৰণি জনাইছোঁ যদিও এই আঁচনিখনে যিবোৰ চৰ্তাৱলী প্ৰকাশ কৰিছে সেই চৰ্তাৱলীৰ মূল বিষয়টোৱে হৈছে যে কোভিড আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা স্বামীৰ পৰিবাৰেহে এই সাহায্য লাভ কৰিব। কিন্তু সাম্প্ৰতিক সময়ত কোভিডৰ লক্ষণসমূহলৈ দৃষ্টি দিলে এই কথাটোকে প্ৰতীয়মান হৈছে যে কোভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতহে বহু লোকে ইয়াৰ যিটো এফেক্ট বুলি কয় যাৰ পৰিণতিত এমাহৰ পিছত দুমাহৰ পিছতো মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। কাৰোবাৰ যকৃত বিনষ্ট হৈ গৈছে, যিটো মানে কাৰ্যকৰী নোহোৱা হৈ গৈছে। এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে আমি লক্ষ্য কৰিছোঁ যে কোভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতে অধিকাংশ লোকে মৃত্যুবৰণ কৰিছে। গতিকে তেনে পৰিয়ালৰ বিধৱা পত্নীয়ে চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো উচিত বুলি আমি অনুভৱ কৰোঁ। ভাৰতবৰ্ষ যিহেতুকে এখন কল্যাণকামী ৰাষ্ট্ৰ আৰু এই কল্যাণকামী ৰাষ্ট্ৰৰ বাবে ভাৰতবৰ্ষই এই অতিমাৰী এক প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত কৰি দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনতে এই সকলোবিলাকৰ তদাৰক কৰিছে বা মোকাবিলা কৰে। তেনে পৰিপ্ৰেক্ষিততে আমি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই আঁচনিক সংশোধনী ঘটাই কোভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো মৃত্যুবৰণ কৰা যিসকল স্বামীৰ বাবে পৰিয়ালসমূহ বৈধব্য ধাৰণ কৰিব লগা হৈছে তেনে লোককো অৱশ্যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব, তেওঁলোকক সাঙুৰি ল'বৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দাবী জনাইছোঁ।